BJP go back. Ka ami namanu. फकिराग्रामाव CAA आयेनखौ बोखांना लाफिननांगौनि दाबियाव आसुनि हेंथायारि हाबाफारि क'क्राझार जिल्लानि फकिराग्राम शहीद बेदिनि मोखाङाव दिनै का आयेनखौ बोखांनानै लानाय एबा नेवसिगारनायनि दाबियाव गोसोम फिरफिला दिन्थिनानै आसुनि क'क्राझार जिल्ला कमिटि सिंनि फकिराग्राम आन्चलिकनि मावथि दैदेनगिरिफोरा आखायाव प्लेकार्ड लानानै हेंथायारि हाबाफारि खालामो। बे हेंथायारि हाबाफारियाव काखौ जों गनायनानै लाया BJP गो बेक बायदि स्ल'गान होयो। दिनैनि बै हेंथायारि हाबाफारिनि सोमोन्दै आसुनि क'क्राझार जिल्लानि आफादगिरि बिथाङा ओरैबायदि बुङो। চৰকাৰখনে আচলতে স্বৈৰতান্ত্ৰিক প্ৰক্ৰিয়াৰে আচলতে 1971 চনৰ পিছত অহা অবৈধ বিদেশীৰ বোজা আমাৰ ওপৰত জাপি দিব বিচাৰিছে। অলৰেডি আমি 1971 চনলৈকে আমি বোজা লৈ থৈছোঁ। আকৌ 2014 চনলৈকে চৰকাৰখনে আমাক অবৈধ নাগৰিকৰ বোজা আমাক জাপি দিব বিচাৰিছে। গতিকে এয়া BJP চৰকাৰৰ যি এক স্বৈৰতান্ত্ৰিক যি চৰিত্ৰ, আৰু আচলতে আজি আপোনালোকে দেখিছে যে আমাৰ চাৰিওফালে ইমান পুলিচ, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কিয় ইমান ভয়? গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ আমাৰ অধিকাৰ নোহোৱা কৰি দিছে। হিটলাৰৰ শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে আমি স্পষ্টভাৱে কৈছোঁ, কাৰণ আমি নামানো, আমাৰ ৰাজপথত আমাৰ আন্দোলন অব্যাহত থাকিব। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত আমি বিশ্বাসী। তাৰ লগে লগে আমাৰ আইনী যুঁজ আমাৰ চলি থাকিব। আজি তেখেতে আহি আছে আৰু তেখেতক আমি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ পৰা আমি বাৰ্তাটো দিব বিচাৰিছোঁ যে 6 শিডিউলত কাখন প্ৰযোজ্য নহয়। 6 শিডিউলৰ বাহিৰে আন জিলাকেইখনত আপোনালোকে এটা কথা মন কৰিব যে কোকৰাঝাৰত কাখন প্ৰযোজ্য নহয়, কিন্তু কোকৰাঝাৰৰ লগতে লাগি থকা বঙাইগাঁৱত আকৌ কাখন প্ৰযোজ্য হয়। এই কথাটোৰ আচলতে আমি যুক্তিটো বিচাৰি পোৱা নাই। গতিকে কাখন যে আমাৰ কাৰণে ভয়াৱহ, অসমীয়া জাতি, মাটি, ভাষা, সংস্কৃতিৰ কাৰণে কাখন যে ভয়াৱহ, এই কথা আচলতে তেখেতসকলে প্ৰমাণ কৰি দিছে। আৰু দিল্লীয়ে যে অসমক চূড়ান্তভাৱে, অসম আৰু উত্তৰ পূৰ্বাঞ্চলক চূড়ান্ত অৱজ্ঞা আৰু অৱমাননা কৰে, কাৰ অধিসূচনা জাৰি কৰি এয়া আচলতে তেখেতসকলে চূড়ান্তভাৱে প্ৰতিফলিত কৰিছে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ, আমি কা মনা নাছিলোঁ, আমি নামানো আৰু ভৱিষ্যতেও নামানিম। গণতান্ত্ৰিক আন্দোলন আমাৰ অব্যাহত থাকিব। ইতিমধ্যে আপোনালোকে হয়, আমি তাকেই কৈছোঁ, আমাৰ ৰাজপথত আন্দোলন আমাৰ অব্যাহত থাকিব। তাৰ লগে লগে আমাৰ আইনী যুঁজ আমাৰ অব্যাহত থাকিব। উচ্চতম ন্যায়ালয়ত আমাৰ যুঁজ অব্যাহত থাকিব। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব দিল্লীলৈ গৈছে। দিল্লীত গৈ যে অধিসূচনাৰ যি আবেদন, অধিসূচনা খাৰিজ কৰাৰ যি আবেদন, আচলতে তেখেতসকলে আবেদন দাখিল কৰিছে। গতিকে আমাৰ আইনী যুঁজ আমাৰ অব্যাহত থাকিব। তাৰ লগে লগে আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথতো প্ৰতিবাদ কৰিম। BJP go back. Ka ami namanu. Ka ami namanu.